অসমীয়া হিচাপে আমাৰ জনবিশ্বাস যে ১২ মাহৰ ভিতৰত ভাদ মাহটো পবিত্ৰ। সেয়ে সকলো নামঘৰতে নিয়মীয়া নাম প্ৰসংগত ভক্তপ্ৰাণ নিমজ্জিত। গুৰুজনাৰ অনবদ্য অৱদানেৰে যিহেতু আমি অসমীয়া জাতি চহকী, গতিকে তেৰাখবৰ গুণানুকীৰ্তন সমগ্ৰ অসমীয়াই ভাদ মাহতে স্মৰণ কৰোঁ। তেওঁলোকে অসমীয়া জাতীয় জীৱনলৈ যি যুগান্তকাৰী পৰিৱৰ্তন আনিলে, সেয়া পৰম সৌভাগ্যৰ কথা প্ৰতিজন অসমীয়াৰ বাবে। বাৰু যিয়েই নহওক, আমি যেতিয়ালৈকে অসমীয়া আছোঁ তেতিয়ালৈকে ভাদ মাহত ভগৱানৰ গুণানুকীৰ্তন কৰি যাম। ইয়াৰ লগতে আমাৰ কিছু পৰম্পৰাও মানি চলি আহিছোঁ বহুত দিনৰ পৰা। খোৱা বোৱাৰ ক্ষেত্ৰত তেনে ক্ষেত্ৰত মই ক'বলৈ গৈছোঁ তাল ফল খোৱা, কেঁচা মিঠৈ খোৱা আৰু অকণমান হ'লেও পায়স খোৱা, যিহেতু শ্ৰীকৃষ্ণৰ জন্মৰ মাহ গতিকে, আৰু ওলকচু খোৱা ইত্যাদি। এতিয়া স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ পৰম্পৰাগত খাদ্যকেইটাৰ মাজলৈ। এয়া মই বনাইছোঁ পায়স। এয়া মই কুকাৰটোতে চাউলখিনি তিয়াই থৈ ইয়াত বহাই দিলোঁ, আৰু বহাই দিয়াৰ পিছত ইয়াতে ড্ৰাই ফ্ৰুটছ কেইটামান দি ইয়াত মই গাখীৰ দিলোঁ, তেজপাত এখিলা দিছোঁ, আৰু এয়া 3টা চিটি মাৰি দিওঁতে পায়সখিনি হৈ গ'ল। আৰু এয়া লৈছোঁ মই ওলকচু। আমাৰ পৰম্পৰা ভাদ মাহত খাব লাগে, গতিকে মই এয়া ওলকচু কিনি আনিছিলোঁ, আৰু এয়া ওলকচুৰ ৰেচিপি আপোনালোকক মই এতিয়া দেখাম। এয়া মই কাটি ল'লোঁ ওলকচুখিনি, আৰু মই কুকাৰত বহাই দিম। গৰম পানীত বহাব লাগিব। কুকাৰটোৰ পানীখিনি অলপ আগতীয়াকৈ গৰম কৰি ল'ব, কাৰণ কচু বস্তুটো ঠাণ্ডা পানীত দিব নোৱাৰে। গতিকে এয়া মই কাটি ল'লোঁ, আৰু মই এতিয়া এইখিনি কুকাৰত বহাই দিম। এয়া মই তৰকাৰীত দিবলৈ পানী গৰম কৰিছোঁ। ইয়াত গৰম পানী দিব লাগিব, আৰু এইখিনি ইনগ্ৰিডিয়েণ্টছখিনি মই যোগাৰ কৰি ল'লোঁ। বিলাহী এটা কাটি লৈছোঁ, অকণমান জিৰা জালুক আৰু আদা নহৰু তেজপাত পাঁচফোৰণ তেনেকৈ মই যোগাৰ কৰি লৈছোঁ। আৰু এই তেজপাতখিনি চাওকচোন, মই এনেকৈ থৈ দিছোঁ, বহুত দিনলৈ ভাল হৈ থাকে এনেকৈ থ'লে। আৰু এতিয়া এয়া মই 2টা বিলাহী পুৰিছোঁ, আৰু এয়া বইল ভাত কেৰেলা পুৰিছোঁ। চাবচোন, খাই ইমান ভাল লাগে নহয়। আগতে বইল কৰি ল'ব, তাৰপিছত পুৰি দিব, স্মকি ফ্লেভাৰটো আহিব নহয়, ধুনীয়া লাগিব খাই। আৰু এয়া চাওকচোন, মই আদা নহৰুখিনি এয়া ভাজি লৈছোঁ অলপ টাইম এনেকৈ ভাজি লোৱাৰ পিছত এতিয়া ইয়াতে মই দিছোঁ তেজপাত, আৰু এনেকৈ তেজপাত কেইখিলা অলপ ভাজি লৈ তাৰপিছত মই ইয়াতে দি দিলোঁ বিলাহী, আৰু বিলাহীখিনি অলপ ভালকৈ ভাজ খোৱাৰ পাছত এনেকৈ বইল আলুখিনি এনেকৈ দি দিলোঁ, আৰু ইয়াতে মই হালধি নিমখ মোৰ পৰিমাণ আৰু সোৱাদ অনুযায়ী মই ইয়াতে দিয়ে দিলোঁ। এনেকৈ অলপ টাইম ভাঙি দিব লাগিব আলুখিনি। আলু মানে কচু, আৰু মুখত আলুহে আহিছে মোৰ। কচুখিনি এনেকৈ ভাঙি ল'ব লাগিব। অকণমান কচুখিনি এনেকৈ ভাজি থাকিলে মানে সোৱাদটো ভাল হয়। আৰু ইয়াতে মই মছলাখিনি দি দিছোঁ, অকণমান জিৰা আৰু জালুক, বিশেষ মছলা বেছি একো নিদিওঁ। এতিয়া ইয়াত মই বেছিকৈ জলকীয়াও দি দিব নোৱাৰোঁ, কাৰণ ছোৱালীহঁতে খাব নোৱাৰে যে, গতিকে ইয়াত মই পকা জলকীয়া 3টা দি দিম, আৰু পিছতহে মই এইকেইটা ভাঙি দিম। এতিয়া মই ইয়াতে গৰম পানীখিনি দি দিছোঁ। ইয়াত গৰম পানীহে ব্যৱহাৰ কৰিব, ঠাণ্ডা পানী একেবাৰে ব্যৱহাৰ নকৰিব, নহ'লে খজুৱাৰ সম্ভাৱনা থাকে। যিহেতু কচু হয় ন, কচুত সদায় গৰম পানী ব্যৱহাৰ কৰিব লাগে। এতিয়া মই ইয়াত মাছখিনিও দি দিলোঁ, আৰু এইখিনি মই এতিয়া ভালকৈ উতলিবলৈ দিম। এয়া হৈ গ'ল, আৰু এতিয়া মই এয়া ছাৰ্ভ কৰি দেখাইছোঁ, চাওকচোন। এতিয়া বনাম মই মিকিৰ কচুৰ এটা ৰেচিপি। মিকিৰ কচু, এইখিনি মিকিৰ কচু হয়, আৰু এয়া মই বইল কৰি লৈছোঁ মিকিৰ কচুখিনি, আৰু এয়া লৈছোঁ মই মাছ, এয়া লৈছোঁ মই বিলাহীখিনি অলপ মিহি মিহিকৈ কাটি ল'ব লাগিব। এতিয়া মই যিখিনি কচু বইল কৰি থৈছিলোঁ, এই কচুখিনি অলপ পিটিকি ল'ম হাতেৰে। ইয়াৰ বাবে অকণমান মই পিঁয়াজ নহৰু গুচাই ল'লোঁ, আৰু এতিয়া মই মাছকণ ফ্ৰাই কৰি ল'ম। তাৰপিছত মই এয়া পিঁয়াজ দিলোঁ, অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিলোঁ। তাৰপিছত মই এতিয়া ইয়াত বিলাহীখিনি দি দিম, আৰু বিলাহীখিনি গলি যোৱালৈকে অলপ টাইম ভাজিব লাগিব। মই এয়া সোৱাদ অনুযায়ী নিমখ দিলোঁ, আৰু মোৰ পৰিমাণ অনুযায়ী হালধি দি দিলোঁ।
আৰু এতিয়া অলপ টাইম ভাজি থাকি এতিয়া মই ইয়াত মিকিৰ কচু যিখিনি পিটিকি লৈছিলোঁ সেইখিনি মই ইয়াত দি দিলোঁ। এতিয়া অলপ টাইম আৰু মই ভাজি থাকিম। ভাজি থকাৰ পিছত তাৰপিছত মই আকৌ ইয়াত পানী এড কৰিলোঁ। ইয়াতো মই গৰম পানী দিছোঁ, যিহেতু মিকিৰ কচু হয়। ফুলকচুটো মই গৰম পানী দিছোঁ আৰু ইয়াতো গৰম পানী দিব লাগিব। এয়া মই মাছখিনি দি দিলোঁ আৰু এই ধনিয়া পাউডাৰটো যে অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই অকণমান দি দিছোঁ, মাছৰ আঞ্জাত দিলে ভাল লাগে। এয়া হৈ গ'ল তৰকাৰী। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব।